तो भाई लोग वेलकम टू माई चैनल आफ्ताब अनाया व्लग्स। तो हठाৎ যাব লগা হল গুৱাহাটী। তো কিয় গৈ আছো সকলোখিনি কৈ আছো আপোনালোকক। মানে এটা স্পেশাল কামত গৈ আছো কিন্তু কি হ'ব নহ'ব একো নাজানো, বাকি যি হ'ব হ'ব দেখা যাব। এতিয়া গৈ আছো কিন্তু মনৰ কথা মনত নাৰাখো বুলি ভাবিছো, কৈ দিম আৰু যি আছে আছে। ফাইনেলি আহি পালো গোৱালপাৰা ট্ৰেইন ষ্টেচন। এইফালে আমাৰ ট্ৰেইনো আহি গৈছে, ফটাফট ট্ৰেইনত বহিলো ৰ'ব। মানে আজিকালি ট্ৰেইনত চিটে পোৱা নাযায়, বহুত ভিৰ হৈ থাকে বাপৰে। ये हवाएं गुनगुनाए पूछे तू है कहाँ। আৰু এইফালে খুৰীত পুৰা পিঠা বিক্ৰী কৰাত লাগি গৈছে, তেল পিঠা, নাৰিকল পিঠা, সিজা পিঠা চব পায়। খুৰীত তেল পিঠাবিলাক কি বহুত ভাল লাগে নেকি? বহুত ভাল লাগে বোলে তেল পিঠা খুৰীৰ। খুৰীত তেল পিঠা বহুত ফেমাছ হা খুৰী। আৰু এইফালে পিঠা খোৱা শেষ নহওঁতে কাৰোবাৰ এটা মাত পালো, মানে কোনোবাই গান গাই আছে, বহুত ধুনীয়া মাত। তো ফাইনেলি আহি পালো গুৱাহাটী, লাহে চব গম পাই থাকিব আপোনালোকে। তো এতিয়া আছো গুৱাহাটী পাণ বজাৰ, আৰু পাণ বজাৰৰ কাষত দুটা দেখিব লগা বস্তু আছে। এখন হৈছে কটন কলেজ আৰু আনখন হৈছে নেহৰু পাৰ্ক। তো আজি মই আপোনালোকক নেহৰু পাৰ্কখন ধুনীয়াকৈ দেখুৱাম, কিন্তু তাৰ আগতে এবাৰ বাহিৰৰ পৰা দেখুৱাই দিছো। বাহিৰৰ পৰাটো বহুত পৰিষ্কাৰ দেখা গৈছে, এতিয়া ভিতৰত গ'লেহে গম পাম। আহি গ'লো টিকট কাউণ্টাৰ, আৰু ইয়াৰ পৰা এটা 30 টকাৰ টিকট ল'ব লাগিব, আৰু আপোনালোকে ইচ্ছা কৰিলে অনলাইনো পে' কৰিব পাৰে। লৈ ল'লো টিকট, আৰু এতিয়া বিন্দাছ ভিতৰলৈ সোমাই যাম। কিমান দিনৰ পৰা কাম কৰি আছে ইয়াতে? মে'ৰ 20 তাৰিখ। মে'ৰ 20 তাৰিখ, এই মে'ৰ 20 তাৰিখ। তই বেছি দিন হোৱা নাই ন অপেনিং কৰা? আৰু আজি মানুহ চানুহ অলপ কম দেখা গৈ আছে, মানুহ ৰাতিপুৱা সময়ত কম হয় অলপ। মানে পিছবেলা ফালে মানুহ বেছি হয়। তো ভিতৰত সোমাই এনেকুৱা এটা পৰিৱেশ চাওক আপোনালোকে। চাওকচোন ইমান ধুনীয়াকৈ কেইটামান ষ্টেচু বনোৱা হৈছে। এটা হৈছে জৱাহৰলাল নেহৰু ষ্টেচু, আৰু লগত আছে কেইটামান বাচ্চা। মানে ইয়াতে বুজোৱা হৈছে যে চাচা নেহৰুৱে বাচ্চাক কিমান মৰম কৰিছিলে। ৱাও। আৰু চাচা নেহৰুৰ লগতে সন্মুখৰ পৰা নেহৰু পাৰ্কখন অলপ এনেকুৱা ধৰণৰ দেখা যায়, কিবা এটা ভাল লাগে আৰু মানে ভাল লাগে। তো সোমাই নেহৰু পাৰ্কৰ ভিতৰত ইমান ধুনীয়া পৰিৱেশ, ইয়াতে যদি আহি আপুনি বহে বহুত ভাল লাগি যাব মানে গাটো। মানে গুৱাহাটীৰ যিমান গৰম তাৰে অপজিটটো, মানে ঠাণ্ডা জাগা, মজা। আৰু খুবেই পৰিষ্কাৰ, কাৰণ নতুন বনাইছে ন, তো পৰিষ্কাৰ হৈ আছে, বহুত পৰিষ্কাৰ হৈ আছে। কিন্তু কিছুদিন পিছত কি অৱস্থা হ'ব নাজানো। আৰু এইফালে এটা লেকৰ দৰে আছে এনেকুৱা, কিন্তু ইয়াৰ পানীখিনি অলৰেডি অলপ বেয়া হৈ গৈছে। আৰু ইয়াৰ মাজত আছে এটা পিলাৰ, আৰু পিলাৰৰ ওপৰত বনোৱা হৈছে অশোক স্তম্ভ। আৰু এতিয়া অলপমান আগবাঢ়ি গ'লে এইফালে আমি কিবা এটা দেখা পাম, এইটো মানে ষ্টিল টাইপ কিবা দেখা গৈ আছে। কিবা বনাইছে নাজানো, ওচৰৰ পৰা মই আপোনালোকক দেখুৱাই আছো। তো এইটো চাব পাৰে আপোনালোকে। একচুৱেলি এইটো কি বনাইছে মই ধৰিব পৰা নাই, কিন্তু ইয়াতে কিবা লিখা আছে, আৰু লগতে কেইটামান পখিলা আৰু গছৰ পাত বনাই থোৱা আছে। যদি আপোনালোকে গম পায় প্লিজ কমেণ্ট কৰি জনাবচোন। এতিয়া আমি অলপ চিধা এনেকৈ আগৰ ফালে যাওঁ, আৰু কি আছে আপোনালোকক দেখুৱাই আছো। আৰু এইফালে এটা প্ৰকাণ্ড বটগছ আছে, মানে বহুত ডাঙৰ এৰিয়াত বিয়পি আছে, মানে বহুত ছায়া দি আছে। আৰু ৰাস্তাবোৰ ইমান ক্লিন হৈ আছে, কিন্তু আগলৈ ক্লিন হৈ থাকিবনে? মানে মানুহৰ স্বভাৱ বেছি ভাল নহয় ন। আৰু এইফালে এই যে পানীৰ যে ফুবাৰা উঠে সেইবিলাক আছে, আৰু এইফালে আপোনালোকে পানীবোৰ চাব পাৰে। আৰু পানীত কিবা পৰুৱা চৰুৱা মৰি আছে বৰ্তমান, মানে সন্ধিয়া সময়ত চলে ন। আৰু অলপ সেইফালে যদি চাই আপোনালোকে তো দেখা পাব কিছুমান বাচ্চা তাত খেলি আছে, মানে সেইটো এটা সৰু চিলড্ৰেন পাৰ্ক হয়। কিন্তু তাৰ আগতে এই ড্ৰেইনিং চিষ্টেমটো এবাৰ চাই লওক আপোনালোকে। মানে ড্ৰেইনিং চিষ্টেমটো ইমান ধুনীয়াকৈ কৰিছে, মানে এনেকুৱা লাগে যেনিবা মানে ৰাস্তাৰ কাষত কিবা ডিজাইন কৰি ৰাখিছে, মজা। আহি পালো বাচ্চাৰ পাৰ্ক, আৰু সেইফালে স্প্ৰিঙৰ দৰে কিবা এটা আছে, মানে বহুত ভাল লাগে। আৰু এই বস্তু যে মই বহুত ভাল পাওঁ, এই বস্তুটো মই বহুত ভাল পাওঁ। বহুত বেলেঞ্চ কৰিব লাগে, বহুত আপোনালোকে মজা কৰিব পাৰিব ইয়াতে আহিলে, ডাঙৰ সৰু কথা নাই। এই পৰিছিলোৱে না, 30 টকা দিছোঁ, অলপ কিবাটো কৰিব লাগিব ন, কিবাটো মজা কৰিব লাগিব অলপ। আৰু এইটোত বহি বাচ্চাবিলাক বঢ়িয়াকৈ ঘূৰি থাকে এনেকৈ। এই চাইছে, মজা। আৰু এই পাৰ্কখনত ন বহুত বগলীৰ বাঁহ আছে, আৰু অকল বগলীৰ বাঁহে নহয়, মানে বহুত ধৰণৰ চৰাইও আছে, কাৰণ মানে চাৰিওফালে গছ গছনিৰে ভৰা ন পাৰ্কখন। আৰু বাচ্চাৰ পাৰ্কখনৰ ওচৰত এইটো আপোনালোকে চাব পাৰে, শ্বহীদ কুশল কোঁৱৰৰ মূৰ্তিটো বহুত ধুনীয়াকৈ বনোৱা হৈছে, হাতত পতাকা লৈ থকা। আৰু এইফালে লিখা আছে চাওক, শ্বহীদ কুশল কোঁৱৰ, আৰু জন্ম আৰু মৃত্যুৰ চনটোও লিখা আছে বঢ়িয়াকৈ। আৰু এতিয়া আমি ইয়াৰ পৰা অলপমান এনেকৈ ৰাউণ্ড মাৰিব লাগিব, মানে এনেকৈ সেইফালে গৈ কিনে সেইফালে ওলাই যাব লাগিব। এই আগৰ ফালে গেটটো আছে, মেইন গেট। মানে ঘটনাটো হ'ল নেহৰু পাৰ্কটো মানে বহুত বেছি ডাঙৰ নহয়, আৰু সৰু, কিন্তু মানে শান্ত পৰিৱেশটো, বহুত শান্ত পৰিৱেশ। আবেলি ফালে বা কেনেকুৱা হৈ থাকে নাজানো, হয়তো মানুহ চানুহ আহিব, কিন্তু ইয়াতে বৰ্তমান মানে কোনো নাই আৰু। দুটামান বাচ্চা আছে, কেইজনমান মানুহ আছে, এয়ে আৰু এইটো বা কি বনাইছে চাওকচোন, মানে চাৰিওফালৰ পৰা একে দেখা যায়, ধৰিব পৰা নাই কিন্তু কি বনাইছে, কিন্তু ভাল লাগিছে। আৰু অলপ আগবাঢ়ি আহি আমি এটা ঘৰ দেখা পালো, অলপ ত্ৰিভুজ আকাৰৰ ঘৰটো। আৰু চাওকচোন এইটো মানে এনেকুৱা লাগি আছে, এইটো কিবা এটা মিউজিয়াম হ'ব যেন লাগি আছে। ভিতৰত কাম চলি আছে, এইটো চাওক গ্লাছ লগাই আছে, কিবা হ'ব পিছত গম পাম বাৰু। আৰু এইফালে এনেকৈ চিৰি দি উঠি যাব পৰা কিবা এটা আছে, অলপ ইয়াতে উঠি চাওঁ ৰ'ব। চাই কিনে ভাল লাগিছে চিৰিটো, ৱাও। আৰু ওপৰৰ পৰা মানে ভিউটো দেখা যাব, মানে অলপ হাইটৰ পৰা ভিউটো দেখিলে বেছি ভাল লাগে ন। মোৰ কিন্তু এই চিৰিৰ ডিজাইনটো বহুত মজা লাগিছে, আপোনালোকৰ বা কেনেকুৱা লাগিছে? ফ্ৰণ্টৰ ফালে চাওক, একদম ছেম টু ছেম বনাইছে, মজা। আৰু বহুত সময় পিছত যাক মনৰ কথাখিনি ক'ব খুজিছিলোঁ সিহঁত আহি পাইছে, তো বৰক মনৰ কথাখিনি কৈ দিওঁ। আৰু এওঁলোক যোৰহাটৰ পৰা আহিছে। মোৰ নাম শেখৰ। কেনেকুৱা লাগিলে নেহৰু পাৰ্ক? মই আজি সোমাইছোৱে। আপোনালোকৰ? মই শিৱসাগৰ। শিৱসাগৰ? অ' মানে আপোনাৰ ভিন্দ হয়, অ'কে। মানে আপোনালোকে যেনেকুৱা ভাবি আছে ন, তেনেকুৱা একো নহয়। মানে বহুত সময় পিছত অলপ মানুহ লগ পালোঁ ন, মানে অচিনাকি মানুহ লগ পালোঁ, অলপ কথা চথা পাতিলোঁ, মানে ভাল লাগিল মনটো, আৰু সেই মনৰ কথা, আৰু বেলেগ একো নহয়। কি নাম আপোনাৰ? প্ৰিন্সি হাজৰিকা। হাজৰিকা। কেনেকুৱা লাগিছে ইয়াতে আহি?
আপোনাৰ মোৰ পিংকি হাজৰিকা পিংকি হাজৰিকা কেনেকুৱা লাগিছে ইয়াতে ভাল লাগিছে ভাল আগতো আহিছো বাৰু আগত আহিছিলে এবাৰ ছেকেণ্ড টাইম আচ্ছা, আচ্ছা। হাই কোৱা বুনু হাই আৰু এইফালে মোৰ লগত টিকলা আছে কি নাম মানে কৈ দিয়া ই বহুত কিউট হয় মোৰো এজনী ছোৱালী আছে সিয়াৰ মানে 13 মাহ চলি আছে মানে কিউট মাইনা হয় মোৰ বাচ্ছাতকৈ অলপ ডাঙৰ 2 বছৰ হৈছে ইয়াৰ তো বহুত ভাল লাগিছে আপোনালোকক লগ পাই বহুত ভাল লাগিলে আৰু হয় দিয়ক ঘূৰক ঠিক আছে হয় ভাল লাগিছে লগ পাই দিয়ক আহিছোঁ হা মোৰ ঘৰ গোৱালপাৰা হয় টাটা আফতাব গোৱালপাৰা বুলি চাৰ্চ কৰিলে মোৰ চেনেলটো আহি যাব হয় গোৱালপাৰা তো ভাই লগ বহুত সময় পিছত মানে অলপ মানুহ চানুহ লগ পাই অলপ ভাল লাগিলে মানে তো ভাবিছিলোঁ আজি অকলে মই কি কৰিব লাগিব নেকি ভিডিঅ' কৰিব লাগিব নেকি নাই মানুহ চানুহ লগ পালোঁ অলপ ভাল লাগিলে আৰু এইফালে দাদাহঁতে বহুত ধুনীয়াকৈ কাম কৰি আছে ইয়াতে মানে ধুনীয়াকৈ চাফ চিকুণৰ কাম চলি থাকে আৰু এটা বস্তু আপোনালোকক দেখুৱাবলৈ পাহৰি গৈছিলোঁ সেইটো হৈছে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ষ্টেচু এইটো চাব পাৰে আপোনালোকে মানে পাৰ্কত সোমায়ে ৰাইট চাইডে অলপমান আগবাঢ়ি আহিলে আপোনালোকে ষ্টেচুটো ধুনীয়াকৈ দেখা পাই যাব আৰু ইয়াতে এখেতৰ জীৱনকালৰ যিমান এচিভমেণ্ট আছে গোটেইখিনি লিখি থোৱা আছে আৰু ভিতৰৰ পৰা যদি আপোনালোকে বাহিৰৰ পৰিৱেশটো চাব খোজে এনেকৈ এইটো ৰাস্তা আছে পাণ বজাৰৰ এইটো ৰাস্তা হয় এইটো ৰাস্তাৰ লগতে হয় তো ফাইনেলি এণ্ট্ৰি কৰি আমি আমাৰ খুৰাক দেখা পাইছিলোঁ তাৰমানে আমাৰ চাচা নেহৰুক দেখা পাইছিলোঁ আৰু এতিয়া এক্সিটো চাচা নেহৰুক দেখিয়ে কৰিম তো নেহৰু খুৰা টাটা বাই বাই এতিয়া গৈ আছোঁ ইয়াৰ পৰা ওলাই কিনে তো ভাই লগ আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় আই অসম বাই বাই আৰু বাহিৰত ওলাই কিনে এটা প্ৰকাণ্ড দাঁতাল হাতী দেখা পালোঁ আৰু আমি সৰু থাকোঁতে এনেকৈ হাতীৰ পিছে দৌৰি ফুৰিছিলোঁ মানে সৰু থাকোঁতে হাতী দেখিলে হ'ল আৰু মানে হাতী য'ত আমিও তাত আৰু এইফালে পাৰ্কৰ গেট কিপাৰ খুৰাই এই হাতীটো কিবা খাব দিলে আৰু এটা কথা আপোনালোকে মনত ৰাখিব এইটো কটন কলেজ আৰু কটন কলেজৰ ঠিক অপজিটতে এই নেহৰু পাৰ্কখন আছে দিয়ক বাই বাই